স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু ধন্যবাদ জনাইছোঁ মোৰ চেনেললৈ অহাৰ বাবে। আৰু যদি আপোনালোকে আহিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবটো কৰি ল'ব, কিয়নো মই ইউটিউব সাম্ৰাজ্যত নতুন আৰু অসমীয়া কবিতা আবৃত্তি কৰক, লগতে মটিভেশ্যনৰ ভিডিঅ'সমূহ পাব আৰু কিছুমান নজনা কথালৈয়ে মই আহোঁ। আজি আলোচনা কৰিম বা আজি মই এখন কবিতা আবৃত্তি কৰিম আৰু সেইখন কবিতা হ'ল ব্যৰ্থ প্ৰেমিকাবোৰৰ বাবে, যিবোৰ মানুহে ব্যৰ্থ হৈছে প্ৰেমত, সেইবোৰৰ কাৰণে এইখন কবিতা হয়। আৰু যদি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আহক কবিতাটো শুনক। প্ৰেমৰ দুখৰ বতৰালৈ উৰি ফুৰিম গছৰ ডালত, স্বাৰ্থপৰ প্ৰেমিকাৰ নোপোৱাৰ বেদনাত মুক্ত হৈ থাকিম স্বাধীন পৰিৱেশৰ মাজত। হাজাৰ হাজাৰ কণ্ঠৰে অসংখ্য চিঞৰ বাখৰে তোমাক মাতিম, তুমি শুনা নাপাবা মোৰ চিঞৰ বাখৰ। মৰ্মান্তিক হৈও তোমাক বিৰক্ত নকৰিম। স্বাৰ্থপৰ তুমি অৰ্থ নাছিল মোৰ, মনে পাইছিল ভাল পোৱাৰ অধিকাৰ। গভীৰ ভাল পোৱাত বুৰ গৈছিলোঁ, বুজা নাছিলোঁ অৰ্থ নাই মোৰ। তোমাক নাপালোঁ, মই পালোঁ তোমাৰ স্মৃতি। প্ৰকাণ্ড আকাশৰ মাজত বিশ্ৰামবিহীন মই, গোটেই বায়ুমণ্ডলতে তোমাৰ গান গাওঁ সময়ৰ প্ৰতিটো পলৰ ভিতৰতে। আশা কৰোঁ ভালে লাগিছে। ইউটিউবৰ অৰ্থাৎ কেমেৰাৰ সন্মুখত আহিব নোৱাৰোঁ, তথাপিও আবৃত্তি যিবোৰ কবিতা আছে যদি ছ'চিয়েল মিডিয়াত আপলোড নকৰোঁ তেন্তে কোনেও নাজানো যে মই কবিতা লিখোঁ। সেইকাৰণে আপোনালোকৰ ছাপোৰ্টৰ